everyone. কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি কি জানে ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো 5:30 হৈছে এতিয়া মনটো বিৰাট বেছি ফুৰ্তি হৈ আছে এক্সাম শেষ হ'ব বুলি ক'লেতো সবৰে বেছি ভাল লাগে আৰু আজি আমাৰ 3rd সেমিষ্টাৰ ফাইনেল এক্সাম হৈ আছিল আজি লাষ্ট পঢ়িলওঁ এতিয়া অকনমান এফালে নিকিতায়ো পঢ়ি আছে আপোনালোকক অকনমান দেৰিকে আজি গোটেই দিনটোৰ সকলোখিনি দেখাই যাম চাই যাব ভিডিঅ' স্কিপ নকৰাকে এতিয়া বজিলে 7:30 মই গা পা ধুই ৰেডি হৈ আহিলো এতিয়া ভাত পানী খাই 8:30 মানত পৰীক্ষালৈ ওলাই দিম আৰু তাৰ পিছত আপোনালোকক একেবাৰে চেণ্টাৰত গৈ লগ পাই আছো আমি গোটেই কেজনী এতিয়া পৰীক্ষালৈ বুলি ওলাই মেলি আহিছো ৰাইজ আজি ঘৰে যাবগে একদম পুৰা ফুল প্ৰিপাৰেচনত আহিছে কেনেকুৱা লাগিছে আজি পৰীক্ষা শেষ হ'ব বহুত মজা হা ৰ'ব বেগকেইটা দেখাই দিছো দেখাই দে পানী বটলো অনা নাই আজি ডিব্ৰুতে পাইছানে লোড ল'ব চেণ্টাৰ আহি পেলাই পালোহি আৰু এইফালে আমাৰ বাইদেউসকলো আহি চব পাইছেহি আৰু এটা নীলু চাওঁ নীলু ক'ত লুকাইছে এই কিজনী লাষ্ট কৈ দিয়া আজি আমি লাষ্ট এক্সাম দিম সেইকাৰণে আমাৰ বহুত ফূৰ্তি প্ৰবিয়া হৈছে নেকি মই যে একোৱে পঢ়া নাই মই ভাবি আছো এণ্ড্ৰইড ইউজ নকৰে নেকি তাৰপৰা কি মই তোমালে কিবা এটা আনিছো কি আনিছা মাই গড কি হয় খুলি চোৱা তেতিয়া গম পাবা Thank you so much. Welcome. আপোনালোকক খুলি পৰীক্ষা পিছতহে দেখাম এতিয়া নুখুলো যিহেতু পৰীক্ষা আছে 9:15 পৰা এতিয়া আমি পৰীক্ষা শেষ হোৱাৰ ফূৰ্তি কেনেকুৱা লাগিছে পৰীক্ষা শেষ একদম 2 ঘণ্টাত 4th চেম এই ৰাইজসকলৰ ফূৰ্তি চাওক পৰীক্ষা শেষ হোৱা কেনেকুৱা লাগিছে 4th চেম পাছ কৰা নাই নহয় কেনে ভোক লাগিছে মোৰ কিয় আৰু আজি মোৰ গিফ্ট পোৱাৰ দিন পৰিছে এইটো দিলে মোক বিধি খাবাই কেনে লাগিছে পৰীক্ষা শেষ হ'ল লাগিছে আৰু এতিয়া পৰীক্ষা শেষ যিহেতু মোক ৰাতিপুৱা দেখাইছিলে পুৰবি গিফ্ট দিছিলে এতিয়া গিফ্টখিনি খুলিম মই আপোনালোকেও চাই থাকক আপোনালোকক একেলগে দেখাই লওঁ পিছফালে ই ওলাই দিলে আকৌ পৰীক্ষা শেষ হোৱাৰ অনুভূতিটো দেখাই দিয়া কৈ দিয়া ঠিক আছে এইটো ফাৰ্ষ্ট ওৱান এইটো মই খুলি লওঁ অ'কে এইটো মই ফাৰ্ষ্ট খুলিম চাই থাকক লাকি নতুন গিফ্ট পাইছে কি বস্তু ওয়াও ইমান ধুনীয়া থ্যাংক ইউ প্ৰবি Welcome. ফাৰ্ষ্ট ওৱান ইজ এইটো আৰু সেকেন্ড ওৱান দেখাই আছো ৰ'ব ওয়াও থ্যাংক ইউ সেকেন্ড ওৱান এইটো এতিয়া আনবক্সিং কৰি লওঁ ওয়াও এইটো এটা আৰু এণ্ড মাই ফেভৰেট ইয়ে প্লাষ্টিকটো ভৰাই পেলাই দেখাওঁ এখন কি ধুনীয়া লাগিছে মানে থেংক ইউ 2 ঘণ্টাত 4th চেম পৰীক্ষা শেষ এইসকলৰ আছে কেনে কাইলৈ আজি পৰা 2nd চেম পাই গলি আমিতো 4th চেম যামগে আৰু কেনেকুৱা লাগিছে আমি যে যামগে সোনকালে এইটো হৈছে আমাৰ কেণ্টিন পৰীক্ষা চৰীক্ষা শেষ এতিয়া আমি সব আহিছোঁ কেণ্টিনলৈ সব নহয় বাকীখিনি প্ৰায় গ'ল বৰষুণৰ কাৰণে আমি যাব পৰা নাই আমি সেই কেণ্টিনত সোমাই আছোঁ বৰষুণত তিতি বুঢ়ী যেনে তেনে আহি পেলাই ৰুম সোমাইছোহি আৰু আজি আহিছে মোৰ ৰুমত থাকিবলৈ মধু তাই এতিয়া ফ্ৰেছ হ'বলৈ গৈছে ময়ো ফ্ৰেছ হৈ লওঁ চেঞ্জ কৰি লওঁ তাৰপাছত আপোনালোকক দেখাই আছোঁ দুইজনী ফ্ৰেছ হ'লো এতিয়া মই তাইক বনাবলৈ ৰেডি কৰি দিলোঁ তাই বনাই আছে কি বনাইছ কৈ দে মই তিয়ঁহৰ ভাজি বনাইছো কাৰণ আমাৰ ৰাতিলৈ পাৰ্টি আছে আমি এতিয়া একদম পাতলা কিবা এটা খাই থৈ দিম য়েছ আৰু তাই তিয়ঁহৰ ভাজি বিৰাট বেছি ধুনীয়া বনায় আৰু ইয়াৰ লাকিয়ে মোৰ কাৰণে পাস্তা থৈ দিছে মই খাই লওঁ নিকিতা পৰীক্ষা দি আহিলে আৰু এতিয়া দুইজনী দুইফালে শুই আছে ইমান অকণমানি বিচনাখনত তিনিজনী শুই আছোঁ আৰু শুই থাকা এজনী শুই শেষ আৰু এখেত আমি দুজনী এতিয়া ওলাইছোঁ অকণমান বজাৰ কৰিবলৈ যিহেতু দিনতে কৈছিলে অকণমানকৈ খানা এটা খাম আৰু পৰীক্ষা শেষ হ'ল বুলি ফূৰ্তিতে পাউৰি তাৰপিছত বজাৰ কিনো কৰি আনো দেখামহি বাৰু আৰু এই গ্লাছযোৰ মই স্কুটি চলাম কাৰণে পিন্ধি লৈছোঁ বজাৰ কৰিবলৈ বুলি ওলাই আহিছিলোঁ আৰু নোখোৱাকেতো যাবলৈ নোৱাৰি এতিয়া আমি আহিলোঁ দেৰগাঁও 3rd গেটৰ পিকে ফাষ্ট ফুডলৈ বজাৰ চজাৰ কৰি মেলি আহিলোঁ আৰু এতিয়া আমি খাবলৈ লৈছোঁ চাহ তাহ খাই খানাত লাগি যাম আৰু একেবাৰে এয়া আমাৰ ৰাইজসকল খানাৰ প্ৰিপাৰেশ্যনত লাগি আছে তুমি কিয় কান্দিছা কৈ দিয়া এয়া এই পিঁয়াজে তাইক কন্দুৱাই দিছেগৈ
ভাবিছে চাগে এইটো ক'ৰ পৰা লাইট জ্বলিলে এইটো যে অথনিয়ে দেখাইছিলোঁ পুৰবীয়ে দিছিলে মোক গিফ্ট আৰু সেই গিফ্টটো হৈছে এইটোৱে ইমান ধুনীয়াকৈ লাইটিং কৰি থাকে মজা ভাইব এটা দি আছে মানে ৰুমটোত এনেও পাৱাৰিও কৰি আছোঁ আৰু এইটোৱে লাইটটোৱে আৰু মজা ভাইব দি আছে আমাক হয় না মধুমল্লিকা বৰুৱা কৈ দিয়া এতিয়া আহিলোঁ মই মাংস বনাবলৈ প্ৰথমতে মাংস অকণমান বনাই লওঁ তাৰপাছত পোলাও বনাম পোলাওটো গৰমে গৰমে খাই যিহেতু ভাল লাগে সেইটো কাৰণে দেৰিকৈ বনাম আৰু মাংসটোনো কেনেকৈনো বনাওঁ আপোনালোকৰ লগতো মই ভাবিলোঁ শ্বেয়াৰ কৰিয়ে দিওঁ তেন্তে চাওঁচোন বলক মইনো কেনেকৈ মাংস বনালে মই কেৰাহী পাতি দিলোঁ মাংস বনাবলৈ গৰম হ'ল এতিয়া ইয়াত পৰিমাণ জোখ অনুসাৰে মই তেল দিছোঁ তেলটো অকণমান সৰহকৈ দিছোঁ কাৰণ মই এতিয়া প্ৰথমতে আলুটো ফ্ৰাই কৰি ল'ম তেলখিনি গৰম হৈ আহিলে আৰু ইয়াত অকণমান মই এতিয়া নিমখ দি দিছোঁ আলুখিনি কেৰাহীত দি দিলোঁ আৰু এতিয়া অকণমান কালাৰটো চেঞ্জ কৰালৈকে ফ্ৰাই কৰি ল'ম আলুখিনি ফ্ৰাই হৈ গৈছে আৰু এইখিনি এতিয়া মই কাঢ়ি থৈ দিম এতিয়া মই মাংসখিনি বনাবৰ বাবে ইয়াত পিঁয়াজ দিম সেই একেখিনি তেলতে বনাইছোঁ পিঁয়াজটো এতিয়া অকণমান ফ্ৰাই কৰি ল'ম কালাৰটো চেঞ্জ কৰালৈকে তাৰপিছত এড কৰিম আদা নহৰু পিঁয়াজে কালাৰটো অকণমান চেঞ্জ কৰিছে এতিয়া ইয়াত মই আদা নহৰুখিনি এড কৰি দিছোঁ পিঁয়াজ আৰু আদা নহৰুখিনি অকণমান ভাজি ল'ম নহৰু আদাৰ গোন্ধটো যোৱালৈকে এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে ইয়াত এতিয়া মই এড কৰিম অকণমান হালধি প্ৰয়োজন অনুসাৰে নিমখ অলপ জিৰা পাউডাৰ ধনিয়া পাউডাৰ মিট মছলা আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি ল'ম এইখিনি ফ্ৰাই হওঁতে ইয়াত এতিয়া মই এড কৰি দিম অলপমান পানী এইখিনিক এতিয়া অকণমান উতলিবলৈ দিম যাতে চব মছলাবোৰ মিক্স হৈ যায় একেলগে মছলাখিনি ধুনীয়াকৈ হয়তো মিক্স হৈ গ'ল আৰু এতিয়া মই ইয়াত এড কৰিম মাংসখিনি মাংস মই আজি আধা কেজি লৈছোঁ আধা কেজি নহয় আধা কেজিতকৈ অকণমান বেছি মছলাখিনিৰ লগত মই মাংসখিনি ধুনীয়াকৈ হাই ফ্লেমত ভাজি ল'ম এতিয়া মই অকণমান ৰেড চিলি এড কৰি দিছোঁ কালাৰটো আহিবলৈ এয়া দেখিছে মাংসখিনি কালাৰ অকণমান চেঞ্জ হৈছে আৰু মাংসখিনিয়ে প্ৰায় তেল এৰিছে আৰু মাজে মাজে চাই থাকিব লৰাই থাকিব মোৰ নিচিনাকৈ এটা বেলেগ বেলেগ কাম কৰি থাকি দেখিছে মাংসখিনিৰ কিমান ধুনীয়া কালাৰ আহি গ'ল আৰু এতিয়া মই ইয়াত এড কৰিম অথনি ফ্ৰাই কৰি থোৱা আলুখিনি আৰু এতিয়া এইখিনি মই মিক্স কৰি দিম মাংস আৰু আলুখিনি প্ৰায় সিজিলে আৰু ইয়াত মই এতিয়া প্ৰয়োজন অনুসাৰে পানী এড কৰি দিছোঁ আৰু এইখিনি মই ৰেডি কৰি ৰাখিছোঁ পোলাওৰ কাৰণে এইফালে পিঁয়াজ আছে ইয়াত আছে কাজু আৰু খিচমিচ অকণমান তিয়াই ৰাখিছিলোঁ খাবলৈ ভাল হয় আৰু এই প্লেটখনত আছে অকণমান আদা নহৰুৰ পেষ্ট এয়া হৈছে ইলাইচি আৰু এইটো হৈছে লং আৰু এয়া হৈছে দালচেনি আমাৰ মাংস প্ৰায় ৰেডি কালাৰ ধুনীয়া আহিছে খাবলৈ কেনেকুৱা হয় নাজানো ৰাইজে খাই পেলাই ক'ব আৰু লাষ্টত এতিয়া মই ইয়াত অলপ কাচুৰি মেথি এড কৰি দিম যদি আপোনালোকৰ ঘৰত আছে এড কৰিব নিদিলেও একো নাই অপশ্যনেল হয় এইটো ফাইনেলি আমাৰ ৰেডি হৈ গ'ল মাংস এতিয়া মই গেছটো অফ কৰি থৈ দিম এতিয়া মই বনাবলৈ ওলাইছোঁ পোলাও ৰেচিপি শ্বেয়াৰ নকৰোঁ আগতে কৰি থোৱা আছে যদি চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি দিম চাই ল'বগৈ তেন্তে এতিয়া মই বনাই লওঁ একেবাৰে খোৱাৰ সময়ত লগ পাই আছে পাৰ্টি বুলি ক'লেতো অকণমান আমাক ডান্স চান্স লাগিবই সেইটো কাৰণে দুজনীয়ে এটা বিহু এটা লগাই লৈছোঁ আৰু পূৰা নাচিছোঁ অকণমানহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ দেই আৰু এইফালে আমাৰ খানা আজি ৰেডি এয়া মাংস এয়া পোলাও আৰু এয়া এজ ইউজুৱেল কিবা এটা খোৱাৰ আগত আমি ডিছ এখন ভালকৈ সজাবই লাগিব দেখিবলৈ ধুনীয়া হ'বলৈ আৰু খাবলৈ কেনেকুৱা হয় ৰাইজে ক'ব দেই আমাৰ ৰান্ধনি আমাৰ ওচৰত আহি পালেহি ন নিকিতা আমি দেখাই দিওঁ এতিয়া ৰান্ধনি বনাই মেলি গা চা ধুই ল'লোঁ আৰু এতিয়া আমি খাবলৈ লৈছোঁ খাই পেলাই সিহঁতি ক'ব কেনেকুৱা হ'ল থালিখন আমাৰ অকণমানিজনীকে খাবলৈ দিছোঁ খাইছোঁ আৰু কেনেকুৱা হৈছে হ'ব হ'ব আই কেনে ঠিক আছে আমি খাই লওঁ মই সিহঁততকৈ পিছত খাই বৈ হৈ গ'ল আৰু এই ৰাইচ সকলো উঠাই নাই দেখাইছোঁ ৰ'ব আৰু তোমাৰ প্লেট দেখাই দিয়া এনিকেইটাৰ প্লেট যিজনী ছোৱালীয়ে ভাত লৈ নাখায় আজি লৈ খাইছে সঁচা কথা দেই আজি লৈ খাইছোঁ মই মানে বহুত ভাত খালোঁ আজি মই কেনে পালা মধুমল্লিকা বৰুৱা ব্যক্ত কৰিবা তুমি তোমাৰ মন্তব্য ব্যক্ত কৰিব নহয় মই জাষ্ট এটা দেখাবিম আমি খাই বৈ আজৰি বাচন চাচন ধুই মেলিও আজৰি হৈ গ'লোঁ আৰু এতিয়া 12টা বাজিলেগৈ ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল পায়
লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো Subscribe ছাবস্ক্ৰাইব কৰি দিবলৈ কৰিব। নাপাহৰিব বাই